নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। নোটিছ এখন প্ৰকাশ পাইছে আৰু এখন খুবই গুৰুত্বপূৰ্ণ নোটিছ আৰু এইখন হ'ল এক্সাম সম্বন্ধীয়। কি আছে যে ইন কন্টিনিউয়েশন টু এডভাৰটাইজমেন্ট নাম্বাৰ যিখন SLRG গ্ৰেড 3 এডভাৰটাইজমেন্টখন প্ৰকাশ পাইছিল 2022 ডেটেড 25/3/2022 দ্য ষ্টেট লেভেল ৰিক্ৰুটমেন্ট যিখন কমিশন ক্লাছ 3 পোষ্ট notice follow detail regarding examination for the post categories of post class 3 জিবোৰ আছে আৰু সবতকে ডাঙৰ কথা হ'ল যে there shall be two examination on the same day details কিনি আছে আৰু কি টপিকছৰ ওপৰত কি সাবজেক্টৰ ওপৰত এক্সাম হ'ব কেইটা বজাত এক্সাম হ'ব তাৰিখ আৰু ক্যাটেগৰি কি আছে ডিটেইল আমি এইটো ভিডিওত আলোচনা কৰিম আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰ চেনেলটো আইছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনখন টিপি অল নোটিফিকেশন কৰি ৰাখিব তো প্ৰথমখন ক্যাটেগৰি আছে SSLC অৰ ইকুইভ্যালেন্ট যিখন আছে ডেট 28/8/2022 তাৰিখে আৰু সাবজেক্ট টপিক কি আছে আৰু টাইম হ'ব 10 টাৰ পৰা 12 টা লৈকে এক্সাম আৰু ইয়াতে থাকিব সোশ্যাল স্টাডিজ সোশ্যাল সায়েন্স জেনাৰেল নলেজ জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 লৈকে পঢ়িব লাগিব মেন্টাল এবিলিটি আৰু লজিক্যাল ৰিজনিং জেনাৰেল ইংলিশ এইকিটা সাবজেক্ট আৰু টপিকৰ ওপৰত আপোনালোকৰ এক্সাম হ'ব এক্সামত কিমান মাৰ্ক থাকিব আৰু কোন প্ৰত্যেকটো যেটো কোৱেশ্চন হ'ব তাত কিমান মাৰ্ক থাকিব গোটেইখিনি এটো ভিডিও জানিব পাৰিব নেক্সট আহে ব্যাচেলৰ ডিগ্ৰী আৰু ব্যাচেলৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট অৰ ডিপ্লোমা যি সকলৰ আছে তেলকৰ সাবজেক্ট আৰু টপিক সমূহ আৰু এক্সাম টাইম হ'ব 2টাৰ পৰা 4টা লৈকে 2 ঘণ্টাৰ কাৰণে সোশ্যাল সায়েন্স সোশ্যাল স্টাডিজ যিবোৰ মানে সোশ্যাল স্টাডিজ অৰ সোশ্যাল সায়েন্স জেনাৰেল নলেজ লজিক্যাল ৰিজনিং এন্ড কোয়ান্টিটেটিভ এপ্টিটিউড ৰিডিং কম্প্ৰিহেনশন এন্ড ল্যাঙ্গুৱেজ জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 স্ট্যান্ডাৰ্ড লৈকে জেনাৰেল ইংলিশ এইকিটা থাকিব এতিয়া আহি গল গুৰুত্বপূৰ্ণ কেইটামান পইণ্টছৰ ওপৰত সেইকেইটা হ'ল যে দা এক্সামিনেশন for the post of minimum required qualification of SSLC driver যিসকলৰ আছিল will be held separately exam কিনো হ'ব ড্ৰাইভাৰৰ যেটো SSLC যেটো আছে আৰু the detail of which will notified later আৰু ইয়াৰ পিছত এখন আছে যে there will be total 100 টা মাল্টিপল চয়েস কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটোতে থাকিব 1.75 কৰি মাৰ্কস থাকিব ইচ for examination the group minimum required qualification bachelor degree with computer certificate diploma সকলৰ কাৰণে আৰু SSLC যিসকল or equivalent যিবোৰ আছে 100 টা কোৱেশ্চন আহিব 1.5 মাৰ্কস থাকিব তাত ইচ ঠিক আছে নেগেটিভ মাৰ্কিংৰ কোনো টেনচন নাই নেগেটিভ মাৰ্কিং ইয়াতে নাই আৰু ইয়াতে ডাঙৰ এটা কথা দা সিলেকশন অফ ক্যান্ডিডেট ফৰ inviting them for computer proficiency টেষ্টৰ কাৰণে বা স্কিল টেষ্ট ইন্টাৰভিউত মাতা হ'ব আৰু যেটো ৰেশিও 1:2 হিচাপে হ'ব আৰু ক্যান্ডিডেট স্কোৰিং আইডেন্টিক্যাল মাৰ্কস ইন দা ৰিটেন এক্সামিনেশনত তেলকক ইনভাইট কৰা হ'ব আৰু এপিয়াৰ হ'ব লাগিব proficiency টেষ্ট স্কিল টেষ্ট ইন্টাৰভিউত তেলকৰ থাকিব লাগিব আৰু the candidates who qualify in the written examination will be called for computer proficiency test skill test আৰু ইন্টাৰভিউ যেটো আছে এটোত মাতা হ'ব যিসকলে written examination পাস কৰিব মানে কোৱালিফাই কৰিব আৰু ডিটেইল যেটো SOPs আছে written examination কাৰণে মেইনটেইনিং যিবোৰ অৰ্ডাৰ ডিসিপ্লিন কি মানিব লাগিব হেতু আপোনালোকে বোৰ্ড অফ সেকেন্ডাৰী যিখন আছে সেবাৰ ওয়েবসাইটত পাই যাব আৰু হেতুৰ কাৰণে আপোনালোকে ক্যান্ডিডেট সকলক কোৱাছে যে sebaonline.org ত ভিজিট কৰাৰ কাৰণে তো এখন খুবই গুৰুত্বপূৰ্ণ ইনফৰমেশন যিসকলে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট ক্লাস 3 পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এক্সাম দিব তেলকৰ কাৰণে বেষ্ট অফ লাক থাকিল আমাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলৰ পৰা ভালকে এক্সাম দিব আৰু ইয়াৰ পিছত আপোনালোকৰ টেষ্ট যিখিনি হ'ব কম্পিউটাৰ টেষ্টৰ কাৰণে ই থাকিল আৰু আপোনালোকে এই তথ্যখিনি পাইছে আমাৰ চেনেলৰ পৰা এই কাৰণে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিব আচ্ছা ঠিক আছে ভিডিওটো ইমানখিনি ৰাখিলো লগ পাম নেক্সট এটা ভিডিওত ধন্যবাদ